ri re da da ri da da ri re. তো মোৰ পিছফালে আছে আজি আমাৰ ডিম্পু বৰুৱাই কেইদিনমান আগতে যিটো পালে চিলভাৰ প্লে বাটন এইটো আমি চালোঁ ইয়াত তেওঁৰ ঘৰত আহিলোঁ মই আজি তো মোৰ লগত আছে ডিম্পু বৰুৱা মই তেওঁৰ ৰুমত আছোঁ এতিয়া গোটেইখিনি মই দেখুৱাই দিছোঁ আপোনালোকক এইফালে ডিম্পু এইটো বাটনটোৰ ওপৰত আমি অলপ কথা পাতিম যে কেনেকৈ ক'ৰ পৰা আহিল বা কেনেকুৱা এটা আছিল ইয়াৰ ওপৰত আমি আলোচনা কৰিম আজি তো আহিলোঁ আজি ডিম্পু বৰুৱাৰ ঘৰত মই লগ পালোঁ ইয়াক ভাল লাগিল বহুত দিনৰ মূৰত লগ পালোঁ তো বাটনটো ফাইনেলি আহি গ'ল আমাৰ হাতত তো গুড নিউজ কেনেকুৱা লাগিছে আজি ভাল লাগিছে নাহিব বুলি ভাবিছিলোঁ কাৰণ অলপ প্ৰব্লেম হ'ল এই আৰু ঘূৰি গৈছিল কিন্তু আহিলে আৰু ভাল লাগিল সেই বেলেগ একো নাই এইটো আপোনালোকৰে ছাবস্ক্ৰাইব কৰিছে চ' আহিছে নিয়ম এটা আছে ইউটিউবৰ 1 লাখ হ'লে দিয়ে দিলে আৰু সেই আৰু বাকী আমাৰ যে এতিয়া কিবা চলি আছে ইউটিউবত এইবিলাক কিবা কিবি বিতৰ্ক কৰোঁ বুলি কৰি আছে বা এইবিলাক বহুত চেনেল দেখিছোঁ যে তোমাৰ নাম লৈ কিবা কিবিলাক কৈ আছে তাৰ ওপৰত কিবা মন্তব্য দিবা নেকি তুমি দুদিনীয়া বস্তু এইবিলাক আৰু সেইবিলাক চেনেল যায় আপোনালোকে চাব পাৰে এতিয়া যিয়ে মোৰ ওপৰত ভিডিঅ' বনাইছিল নিগেটিভিটি আনিছিল দুইদিন আৰু টেম্পৰাৰী ভিউজ পায় অলপমান তাৰপিছত নোহোৱা হৈ যায় এইবিলাক টেম্পৰাৰী বস্তু কৰি থাকক আৰু কি আছে ময়ো আৰু কিবা নিজে শিকি আছোঁ কিবা কিবি ইউটিউবতো আপলোড দি আছোঁ সেয়ে আৰু বেলেগ একো নাই চিৰিয়াছ নহয় এইবিলাক তাকেতো এটা কথা আমি লক্ষ্য কৰিছোঁ যে আপোনালোকে নিজৰ কণ্টেণ্ট লৈ ওলাই আহক তো বেলেগৰ কণ্টেণ্ট বা বেলেগক সমালোচনা কৰি আপোনালোকে ইউটিউবত আহিলে একদিন প্ৰশ্ন হ'ব নিশ্চয় তো আপোনালোকৰ নিজৰ যদি কিবা কণ্টেণ্ট আছে আজি ভিউজ কম আছে আপোনালোকে কাম কৰি থাকক এদিন নহয় এদিন আপোনালোকে ভিউজটো তাত পাই যাব সেইটো ন' ডাউট কিন্তু বেলেগৰ নিগেটিভিটি আপোনালোকে তাত পাব্লিছ কৰি সেইটো আপোনালোকে কৰিব নালাগে সেইটো মই অনুৰোধ জনাইছোঁ আপোনালোকক আমাৰ অসমীয়া যিবিলাক ক্ৰিয়েটৰে ভিডিঅ' বনাই আছে তো সেইটো তোমালোকে লক্ষ্য কৰিবা নিজৰ কণ্টেণ্ট লৈ নিজৰ কণ্টেণ্টেৰে আগবাঢ়ি আহা তেতিয়া নিশ্চয় এদিন ইউটিউবত সফল হ'বা তো আৰু আমাৰ কিবা এটা কৈ আছে এইবিলাক কিবা কিবি যে যিটো এইটো কৈ আছে যে চিলভাৰ প্লে বাটনৰ কিবা ফাৰ্ষ্ট চিলভাৰ প্লে বাটনৰ তাৰে কিবা এটা মই শুনি আছোঁ তাৰ ওপৰত কেনেকুৱা মন্তব্য দিবা তুমি যিটো কৈ আছে যে আছামিজ মিক্সাৰ এটা চেনেল আছে ভূখণ্ডাৰ তো তেওঁ পোৱা নাই কিবা কিবি এইবিলাক কৈ আছে তাৰ ওপৰত কিবা ক'বা নেকি কি হ'ব এইবিলাক আৰু মানে তাকেতো মানে সেয়ে আৰু তাৰমানে আৰু অসমত সেই আৰু কিবা এটা হ'বাই নেদে আগে কভাৰ কিবা আৰু আলুৰ দাম বাঢ়াৰ আগতে কিয় বাচছি তাৰে আগতে কভাৰ কিবা উলিয়াই দেই এই আৰু চলি থাকিব এইবিলাক ভাল লাগে বিতৰ্ক আৰু বিতৰ্কৰ কাৰণেতো বহুত বস্তু চলি আছে না আপোনালোকে যে কিছুমান শ্ব' দেখে বিগ বছ কিহৰ কাৰণে চলে বিতৰ্ক কণ্ট্ৰভাৰ্চি কভাৰ কিবা এইবিলাক কণ্ট্ৰভাৰ্চি কৰি ভাল পায় আৰু আজিকালি চলি কৰিবনো কি হয় ঘৰত আৰু সেয়ে বহিয়ে থাকে কলেজৰ পৰা আহি পেলাই কিবাটো কাম কৰিব লাগিব এইবিলাকে কৰি থাকে আৰু ময়ো যেনেকৈ কিবাটো কাম কৰিব লাগিব ঘৰত বেকাৰ আছোঁ ভিডিঅ' বনাই আছোঁ কিবা কিবি লাভ হৈছে যদি হৈছে না হোৱা নাই মই গম নাপাওঁ আৰু বেলেগ চলিৰ কাম নাই বেকাৰ বিশেষ কোনো ধৰণৰ চাকৰি বাকৰিও নাই চ' এইবিলাকে কৰি থাকে আৰু পকা চকা হ'লেও ভিডিঅ' বনাই দেই আৰু তাকে তোমাক এটা মই কথা সুধিম যে অসমত আমাৰ ভ্লগিং চেনেল তুমি গম পোৱাত কিবা আছে নেকি ভ্লগিং ভিডিঅ' ব্লগ এতিয়া আমি গম পাইছোঁ তোমাৰ যিটো ডিম্পুজ ভ্লগিং চেনেলটো খুব চলিছে মই পাৰ্চনেলি ভাল পাওঁ সকলোৱে ভাল পাইছোঁ তোমাৰ ব্লগটো বহুতে বুজি নাপায় মই এটা যেতিয়া ব্লগ বনাম তেতিয়া বহুতে অলপ কমেণ্ট দি কয় যে তোৰ এইবিলাক পাৰ্চনেল ভিডিঅ' আমাক কিয় দেখাই আছা এইটো কিবা ভিডিঅ' হ'ল নেকি যে এখন ফিল্ম চাব গৈছা যাই পেলাই ভিডিঅ' বনাইছে এইটো ভিডিঅ' হ'ল নেকি কিন্তু ব্লগটো বহুতে বুজি নাপায় ব্লগিং কালচাৰ কি ব্লগটো কি আমাৰ যেতিয়া নিজৰ লাইফ এটা এজ ইট ইজ আমি দেখুৱাব চেষ্টা কৰোঁ নিজে কেমেৰা মাৰি সেইটো ব্লগ বুলি কোৱা হয় আপোনালোকে যি ফিল্ম চাই আছে কি চাই আছে ব্লগে চাই আছে কিন্তু সেই ব্লগটো সেই ব্লগ নহয় সেই ব্লগটো এটা ইমাজিনেৰী ব্লগ যে এজন এক্টৰৰ জীৱন কাহিনী প্ৰেম কাহিনীটো দেখায় সেইটো এটা ইমাজিনেৰী ব্লগ কিন্তু যিবিলাক ব্লগিং থাকে যেনেকৈ মুম্বাই কান নিখিলে ব্লগ কৰে তেওঁলোকে কি কৰে নিজৰ জীৱনটো ফেককৈ নেদেখায় যি হৈ আছে সেইটো দেখায় এইটো বুজিবলৈ অলপমান টাইম লাগিব একচুৱেলি ব্লগিং কালচাৰটো